গাইজ মোৰ ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। মই মানে সৰু সুৰা ঘৰত আহিছোঁ তো সিহঁতৰ ঘৰৰ বোলে কাতি পূজা হ'ব তো মোক মাতিছে আৰু মই কিবা কিবি বনাম লাৰু ঠাৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। এয়া কি গাছ আছে এইটো অপৰাজিতা বুলি কয় চাইডে চাইডে। তো ইফালেদি মই তিল ভাজি আছোঁ আৰু ইফালেদি ভণ্টি গুৰটো জাল দি আছে। তো আমি তিলৰ লাৰু বনাওঁ। ভালকৈ দেখা নাযায় তো ইয়াৰ লাইটটো সিফালে ছাইডত আন্ধাৰ আন্ধাৰ হয় তো চাই থাকক। আমি লাৰু বনাই আছোঁ ইফালেদি আৰু ভণ্টি দুজনী বনাই আছে তো ময়ো বনাই আছোঁ। লাৰু বনোৱা হ'ল তো এতিয়া মই ইফালে মন্দিৰ ঘৰত থৈ দিওঁ। পিছত যেতিয়া পূজা আৰম্ভ হ'ব তেতিয়া লৈ যাম। প্ৰথম এতিয়া মাতে প্ৰথম এয়া সৰু সৰুয়ে কিবা ব্যস্ত আছে দেই, কিবা কিবি কৰি আছে। অঁ সেইটো ইয়াতে থৈ দিওঁ। এইয়া আমি ইয়াত বাহিৰত আছোঁ এনে। এয়া মোৰ খুৰী আহি হৈছে মানে সৰু খুৰীৰ ভণ্টি আৰু ই মানে কেমেৰাত ওলাব লাজ কৰে তো আজি প্ৰথমবাৰ। এয়া চুনু আছে, এয়া ননু আছে। তো আমি ক'ত আছোঁ এয়া এইফালেদি লক্ষীপুৰ যাৱাৰ ঠাই মানে ৰাস্তাটো আৰু মই দেখাই দিওঁ। এইফালেদি যায়। এঠিয়ে কিবা খৰি ফালি আছে চাওক, ল'ৰা মানুহৰ কাম কৰি আছে দেই। এইফালে চাই এবাৰ কেমেৰাত। এইয়া তুই এতিয়া একেলাই কিবা কৰিলি না জেঠি? একেলাই ফাটাইছা না? এইয়া চা মানে আমাৰ খিচাৰি বনাব তো আজি তো খৰি ফালি আছে আৰু এইয়া চা। ইফাল চা কেমেৰাত, ইফাল চা একবাৰ। এয়া মাদে কি লগত আহিছা? মই গাড়ীৰ লগত আহিছোঁ। অকলে ন? এইফালে আমাৰ চুনু চা ইমান ব্যস্ত থাকে মানে খেলি থাকে আৰু ইফালে আৰু ননু। তো আমি এইয়া ইফালে ভণ্টিহঁতে মালা গাঁঠি আছে। ৰাণী ইফালে হাই বুলি কোৱা। এইয়া আৰু ইফালে ননু হাই বুলি কোৱা। এইয়া এইফালে গেন্দা ফুলৰ আৰু চাই থাককচোন। এইয়া ভণ্টি বনাইছে মালাটো, মানে মই হেল্প কৰি দিছোঁ। মানে ফুলটো এই যে দুদিনৰ পৰা অনা, এই যে মাহীয়ে আনিছে। এইয়া ইফালে দি আৰু যে মাহীয়ে কিবা নাৰিকল কাটি আছে তো আমি নাৰিকল লাৰু বনাম এতিয়া। মই নাৰিকলটো ৰুকি লওঁ। আমাৰ নাৰিকল লাৰু হৈ গ'ল তো এইটো ইয়াতে থৈ দিছোঁ। এতিয়া মানে আবেলি হৈছে, মই ৰাতিপুৱাৰ পৰাই আছোঁ তো আপোনালোকক কি দেখাম বলক অলপ বাহিৰৰ পৰিৱেশটো দেখাই লওঁ, মানে কি কি চলি আছে আৰু। এই আমাৰ ইফালে মণ্ডপটো মানে ডেক'ৰেশ্যন কৰি আছে আৰু পূজাটো এতিয়া নহয়, এতিয়া আবেলি হৈছে মানে ৰাতি 8টাৰ পৰা হ'ব ন বৌ? কেতিয়াৰ পৰা হ'ব? 8টাৰ পৰা না? অঁ চাহ লৈ যাই আছোঁ। মানে এই আমাৰ বাহিৰৰ পৰিৱেশ, এই ৰুটিৰ লগত চাহ। মাহী বোলে লক্ষীপুৰ টাউনটো দেখা নাই পায় তো খুৰা মানে টাউনটো দেখাব আৰু পূজাৰ কেইটামান বজাৰ কৰিব। এইয়া এইফালেদি গ'ল মানে লক্ষীপুৰ টাউনটো ইয়াৰ পৰা 4 কিলোমিটাৰমান হয়, বেছি দূৰ নহয় তো এই ৰাস্তা দি। আৰু এইফালেদি হ'ল এই যে গুৱাহাটী। আমাৰ চুনুৱে আমাৰ মাইনা আৰু এই যে কিবা খেলি আছে। কি খেলি আছা? অঁ আৰু চাইকেলখন কাৰ? চাইকেলখন অঁ। এয়া আমি ইফালে টিভি চাই আছোঁ, মানে মোৰ লগত এয়া ভণ্টিহঁতে আছে। এইয়া এইফালে এয়া আমাৰ পূজা আৰম্ভ হ'ব আৰু এয়া বাহিৰৰ পৰিৱেশ। তো এয়া মোৰ মামা। মামা আজি খিচিৰিটা বনাবি না? মামা ইফালে চা কেমেৰাত একবাৰ।
কি বনাব লাগিব স্পেচিয়েল খিচিৰি বনাব জানে দেই অকণমান আমি দেখাই দি আছোঁ এইফালে দি আৰু এইফালে দিয়ে মোৰ ভণ্টি ভাইটিসকল কিবা এইফালে দিয়ে ৰাতিৰ 7টা বাজিছে তো আমি মইনা বৰাব আহিছোঁ মানে মইনা বৰাই পিছতহে কিবা আবু বহাইতে আনে না পিছতহে আমাৰ পূজাটা হয় না এয়া ইয়াত মইনা বৰাব আহিছোঁ তো এইফালে দি অলপ আন্ধাৰ হয় তো এইফালে দেখা নাযায় মই এইফালে দেখাই দি আছোঁ দেই এইটো মইনা গাছ এইটো লৈ যাম আৰু পিছত কাটি কিনে লৈ যাম গাছটো লাগে না তাতে এয়া আমাৰ আলু কটা হৈ গ'ল অলৰেডি এইটো হৈ গ'ল তো জিঠিটো এতিয়া চাহ অকলে খাবা এতিয়া অকলে খাব মানে ভাত খোৱা নাই চাহ খাবাত মানে আছে মই চাহটো খাই লওঁ তো এয়া মই ইফালে গাখীৰ গৰম দি আছোঁ তো চাহও খাই আছোঁ আৰু এইফালে খুৰীমাই কিবা কিবি ব্যস্তত আছে সকলো ৰেডি হৈ গ'ল এয়া পূজা হ'ব আৰু এতিয়া খালে দি এইফালে দি আমি কিবা ৰঙা চাহ বনাই আছোঁ মানে চাহটা হোৱা নাই মামা হ'ব আৰু না এয়া মই পানী লৈ যাই আছোঁ গুড মৰ্ণিং এভৰিৱান তো এতিয়া ৰাতিপুৱা হৈছে ইফালে দি পূজা শেষ হয় আৰু যোৱাকালি মোৰ ভিডিঅ' কি উঠালোঁ কি না উঠালোঁ এডিটিং কৰিলেহে গম পাম আৰু তো মই এনেই খোজকাঢ়ি আছোঁ মানে কথা পাতিব আহিছোঁ আপোনালোকৰ লগত ইফালে এনেই আৰু চ' অলপমান দেখাই দি দিওঁ পিছত বাহিৰৰ পৰিৱেশ চাই লওকচোন তো মই খোজকাঢ়ি আছোঁ এনেই আৰু গৈ লাইন থাকা দে এতিয়া সৰু সুৰা কিবা তামোল আনিব যায় বোলে কাষৰ দোকানত আমাৰ এতিয়া ৰাতিপুৱাৰ পৰিৱেশ মই ইফালে পুখুৰীটো পালোঁ মোৰ পিছফালে ভাইটি দুজনী আছে আৰু মোৰ ভাইটি আৰু তো মই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ তো ভাল লাগিলে লাইক কৰি দিবা আৰু তো এতিয়া মই ঘৰত যাই আছোঁ যিহেতু অলপ আগতে এই আমাৰ ঘৰত জাষ্ট তো